নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ বৰষা শইকীয়া চেনেললৈ। আপোনালোক যদি নতুন মোৰ ভিডিঅ' তোলে তেতিয়াহ'লে মোৰ চেনেললৈ যদি নতুন হয় তেতিয়াহ'লে নমস্কাৰ, মই বৰষা শইকীয়া। মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিখিনিয়ে অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেখেতসকলক আদৰণি জনাইছোঁ। নমস্কাৰ বন্ধুসকল, তেতিয়াহ'লে আহক মই কেইটামান দহি ডিজাইন দেখাম আৰু মই কেনেকৈ কৰিলোঁ তাকে দেখাম। এখন চাদৰ লৈছোঁ, তাতে এটা পিংক আৰু ব্লু কালাৰ আছে। সেইধৰণে মই পিংক আৰু ব্লু কালাৰৰ সূতাখিনি মই আগতে ৰেডি কৰি ৰাখিছোঁ, কাৰণ তেতিয়া কৰিলে সোনকালে হৈ যাব। নহ'লে ৰেডি কৰিব আকৌ আপুনি ফুলত গাঁঠি দিব, বহুত টাইম লাগি যায়। তাৰ কাৰণে এটা বেজি লাগিব। গুলি লৈছোঁ, দুটা ৰঙৰ সূতা আছে কাৰণে মই দুটা ৰঙৰ গুলি লৈছোঁ। পিংক কালাৰ গুলিটো অলপ অসুবিধা হ'ল, নাই, তো সেইকাৰণে মই ৰঙাকৈ লৈ লৈছোঁ। কাৰণ ৰঙাটো চাওকচোন, মই প্ৰথমটো গাঁঠি দিওঁতে ধৰিব পৰা নাই, তো ৰঙাটো মিলি গৈছে। অলপ পিংক ৰঙাটো পিংকৰ নিচিনা, মানে পিংক ৰঙা নাথাকে বাৰু, মিলি গৈছে আৰু তাকে ক'ব বিচাৰিছোঁ। তাৰপিছতে সূতাডাল আপোনালোকে চাৰিডলীয়া কৰি ল'ব লাগিব। তো মই যেনেকৈ ভৰাইছোঁ বেজিটোত তেনেকৈ আপোনালোকে ভৰাই ল'ব। চাৰিডলীয়া কৰিব, তেতিয়া ডাঠ হয়, গাঁঠিটো গপচ হয়। দুডলীয়া কৰিলে গাঁঠিটো দিওঁতে টানি দিলে ছিগি যাবও পাৰে, তো সেইকাৰণে মই চাৰিডলীয়া কৰি পেলাই লওঁ। তাৰপিছত এটা মই গাঁঠি দিলোঁ। এতিয়া মই 2 নম্বৰটো গাঁঠি দিম। আপোনালোকে ভালদৰে চাব, একো কষ্টৰ কাম নহয়, টান কাম নহয়। যেনেকৈ বেজিটো ভৰাই দিছোঁ তেনেকৈ ভৰাই দিব। অলপ সূতা ৰাখি গাঁঠি দি দিব। 2টাৰ পৰা 3টাৰ ভিতৰত মই 3টা গাঁঠি দিছোঁ। তাৰপিছত সূতাখিনি যে দেখিছে, গুলি দুডালৰ মাজত এনেকৈ ৰাখি এটা আঙুলিয়ে ধৰি পেলাই তাতো টানকৈ গাঁঠি দিব 2-3টামান। ঢিলা নকৰিব, ঢিলা কৰিলে পিছৰ গাঁঠিটোত ওলাই যায়। টাইট কৰিব গাঁঠিটো অকণমান। 2টা গাঁঠি দিলোঁ, দেখিছেন ঢিলা হৈ গৈছিলে। আকৌ এবাৰ মই টানি দিছোঁ। তাৰপিছত সূতাখিনি মিলাই এই গাঁঠিটোৱে মেইন, তলফালে পাক দিব, এইফালে সোমাই দিব। তাৰপিছত ভালকৈ চাই ল'ব আপোনালোকে, এই গাঁঠিটোৱে মেইন। দুটাৰ পৰা 3টা গাঁঠিও দিব, সেইটোতে মই কৈছোঁ, যাতে ঢিলা হৈ নাযায়। হৈ গ'ল। এতিয়া জোখত এনেকৈ মিলাই পেলাই কেঁচিখনেৰে সমানে কাটি দিব। দেখিছেনে কিমান সোনকালে হৈ গ'ল, বহুত ইজি হয়। আপোনালোকে ধুনীয়া চাদৰ মেখেলাবিলাকত ধুনীয়া ৰঙৰ ধুনীয়াকৈ দহি বটি পেলাই পিন্ধিব, ধুনীয়া হয়, বিয়া খাব। কি দৰকাৰ, আপোনাৰ ঘৰত যদি এনেই থাকে, ধৰক আজৰি সময়খিনিত আপোনালোকে নিজৰ কাপোৰকেইযোৰ নিজেই আপোনালোকে ঘৰতে দহি বটি পেলাই পিন্ধিব পাৰে। আপোনাৰ পইচাও বাচিলে, এনেই থকা সময়খিনি আপোনাৰ পাৰো হ'ল আৰু আপোনাৰ কামো হ'ল। এইটো এটা বেলেগ ডিজাইনত মই কৰিছোঁ, মানে একেই ডিজাইন, আপোনাৰ পিংক আৰু নীলা ৰঙৰ আছিলে, তো সেইকাৰণে মই ভাবিছোঁ আপোনাৰ 4টা পিংক কালাৰ দিম, 4টা দহি আপোনাৰ ব্লু কালাৰ দিম। তো 3টা মোৰ হৈছে, আৰু এটা মই বনাম 4 নম্বৰটো। একেধৰণে, খালি আপোনালোকে 2-3বাৰ দেখাইছোঁ, মানে কাটি দিয়া নাই, কাৰণ আপোনালোকে শিকক সেইকাৰণে। তাৰপিছত মই আপোনালোকে যেতিয়া দহি বটিব এখন টেবুলত বা য'ত সুবিধা হয় ৰাখি ল'ব। তাৰপিছত এটা গধুৰ বস্তু চাদৰখনত দি ল'ব, যাতে চাদৰখন আহি নাথাকে। মই তাৰ কাৰণে এটা গাৰু আছিলে, গাৰুটোকে মই ওপৰত দি লৈছোঁ। আপোনালোকে শিলগুটি বা ইটা চপৰা আপুনি কাপোৰে বান্ধি ল'ব, বান্ধি পেলাই তেনেকৈ গধুৰ কৰি ৰাখিব পাৰে। মই গাৰুটোকে দি ল'লোঁ, অলপ গধুৰ গাৰু আছিলে। আপোনালোকে সূতাডাল সদায় অকণমান দীঘলকৈ ল'ব। চুটি কৰি চাইছিলোঁ মই, এতিয়া দেখিলেনে, চুটি কৰোঁ চাওঁতে একোৱেই নহ'লে, আকৌ খুলি পেলাই নতুনকৈ কৰিবলগীয়া হ'ল। সেইকাৰণে
সূতাটো অকণমান দীঘল দীঘলকৈ ল'ব, তেতিয়া গাঁঠি দিবলৈ সুবিধা হয়। এতিয়া আমাৰ 4টা দহি কমপ্লিট হৈ গ'ল। এইখন চাইছোঁ মিলাই পেলাই হয় নেকি, নহ'লে বাকী পেলাই দিলোঁ সেইকাৰণে। এতিয়া মই ব্লু কালাৰটো বনাম কাষতে। ঠিক একেই ধৰণে আকৌ মই ব্লু কালাৰৰ 4টা, আকৌ পিংক কালাৰৰ 4টা, তেনেকৈ মই গুঠি যাম, আপোনালোকে চাওক। এতিয়া মই এইযোৰ কমপ্লিটটো কৰি দিম বাৰু, আপোনালোকে চালে যেতিয়া আমি বনাব। এইযোৰ হ'ল আন এযোৰ কাপোৰ, ইয়াত খালি মই গ্ৰীণ কালাৰ দিলোঁ। এইযোৰ হ'ল এইযোৰ, ইয়াতো তিনিটা দিছোঁ, 3টা গল্ডেন নিচিনা, 3টা ব্লু নিচিনা। তাৰপিছত আনযোৰ দেখিছেনে, 2টা দিছোঁ, 2টা ৰঙা, 2টা ক'লা, তেনেকৈ দিছোঁ। এইযোৰ খুব ধুনীয়া লাগিছে কাপোৰযোৰ। এইযোৰত মই খালি ব্লু কালাৰ দিলোঁ। তাৰপিছত এইযোৰত আপোনাৰ ৰঙাই দিলোঁ, তেতিয়া বেছি উজ্জ্বল দেখিছে এটা ৰঙে দিওঁতে। তাৰপাছত এইযোৰত মই ক'লা 3টা, ৰঙা 3টা তেনেকৈ দিলোঁ। এই আগতেই কৰা, এয়া পাতলা কৰিছিলোঁ প্ৰথমতে। এইটো এটা ডিজাইন, দুটাকৈ। এইটো মই মণি লগাই কৰিছিলোঁ। মণি লগোৱাটো মই পিছৰ এটাত ভিডিঅ' বনাই পেলাই দেখাম। 2টা মণি লগাই মই কেনেকৈ দহি বটিছিলোঁ। এইযোৰ এখন। তাৰপিছত এইযোৰ মই পিন্ধি আছিলোঁ, এইযোৰো মই দহি বটা। মই দেখাইছোঁ আপোনালোকক কি দহি বটিছোঁ। এয়া মণি দহি বটা। আপোনালোকে যদি বিচাৰে মণি দহি বটা চাবলৈ, তেতিয়াহ'লে মোক জনাব। এইটো এটা মণি বটা, সেইটো মই আগৰ ভিডিঅ'ত দেখাই দিছোঁ আপোনালোকক কেনেকৈ বটিছিলোঁ। এইযোৰ। ধন্যবাদ। যদি ভাল পালে জনাব কমেণ্ট কৰি।